বাইদেউ অঁ এইবাৰ পাচলি কি কৰিছেনো আপুনি? কি ক'বা ভাইটি, অঁ পাচলি বুলিবলৈ বাৰীত তেনেধৰণে জেগাইও নাই। অঁ তাৰপিছতে গুটি আনিবলৈও গুটিবোৰৰ বহুত দাম। এই ঘৰতে কেইটামান গুটি আছিলে বুজিছানে? অঁ এই জাতিলাও গুটি দুটামান থৈছিলে, সেই তোমাৰ নবৈ অঁ বুজিছানে? এই তেওঁবিলাকে মানে অঁ মানুহৰ মাজেদি পাৰ হৈছো। লাই শাকৰ গুটি কেইটামান এনেকৈ পেলালোঁ আৰু দুই এজোপা খাবলৈ হৈছে আৰু বুজিছা ভাইটি, আৰুনো কি কৰিবা আৰু এনেকৈ অঁ আছোঁ আৰু। এই লাই পালেং ধনিয়া এইবিলাক নাই দিয়া? লাই দুজোপামান কৰি থৈছোঁ আৰু অঁ তাৰ লগতে ধৰি লোৱা ধনিয়া গুটি আনি থৈছোঁ, কোৰ চোৰ মাৰি থৈছোঁ। অঁ সময়ে পোৱা নাই বুজিছানে? নাই এই আপোনাৰ আকৌ ঘৰটো সেই বাৰাণ্ডাখনো বনাবলগীয়া হৈ আছে নহয়। মোৰ এইবোৰ বহুত জঞ্জাল বুজিছানে? অঁ কি ক'বা, অকলশৰীয়া মানুহ। উপায় নাই তাকে তেনেকেই আৰু মিলাব লাগিব হয় নাই? তেনেকে মিলি জুলি কিনো বাৰে মাজে মাজে পাৰ হৈ আছে, কথা পাতি আছো। অকল ঘনাই অহা যোৱা কৰি আছে বুজিছানে? বাট নাপালে বাৰু এইকণ ফাঁকেদি পাৰ হৈছে। ইছ ৰাম। উপায় নাই ময়ো তাকে এই মূলা আৰু এই বেঙেনাকে লগাইছিলো। মূলা কোনটো জাতনো কৈছা? এইটো ঢেৰ নহয় জাত মানে এইটো অলপ যে ৰঙচুৱা যে অকমান দীঘল দীঘল। সেইটো পঞ্জাবী মাথা বুলি কয়। হয় তাৰ সেই পাতখিনি ভুবুৰা হৈ পিনি এনেকে মেল খাই যায়। মেল খাই যায়। সেইটো নাম হ'ল পঞ্জাবী মাথা। আৰু এই আপোনাৰ ঢাপতে অকমান মেৰেলাই অলপমান দিছো। ইমানেই বৰ বিশেষ নাই, তাৰমানে আমাৰ জেগা নাই যে। এইটোৱে কিনো অশান্তি কৰি আছ তই? ঘনাই অহা যোৱা কৰিছে বুজিছানে? সি বাৰু এই আমি দুটা কথা পাতি আছো। বৰ অশান্তিখন কৰি থাকে। নাই ঠিকে আছে, লাহে লাহে ঘৰটো হলে ভাল হ'বগে আৰু নহয় জানো? এইবাৰ তোমাৰ সেই ধান কেইডাল কেনেকুৱা হৈছে বাৰু? ধান মানে আজি 3 দিন মান মানে তাকে ধানৰ কথাটো মোৰ মানে এতিয়া চিন্তাই লাগিছে। ধান মানে আজি এসপ্তাহলৈকে পকাই নাই। হয় ইমানেই চোকা ৰ'দ দি দিলে যোৱা 3টা দিনত। এতিয়া গোটেই সোপা পকি গ'ল নহয়, এতিয়া মানে দাৱনি বিচাৰি মোৰ মাথা বেয়া হৈ গৈছে। গোটেইখিনি ঠেকে পকি আহিলে। নকব, এতিয়া মানে ছিগি পৰে বুলিয়ে ভয়। তাকে মই মানে তেৰাক খাটিছো, বৰষুণটো নাহিলে হ'ল দেই, নহলে আৰু অত কষ্ট এনেই যাব আৰু। সেইকেইটাই আৰু আমাৰনো আৰু বেলেগনো কি আছে। তাকে এতিয়া বাকীটো আমি এতিয়া কিনি খোৱা বস্তুবোৰতো আৰু যাবই নোৱাৰি। মিঠাতেলে 200 কোবাই দিলে। আলু পিঁয়াজ কোনোদিন পোৱা নাই দেই এনেকুৱা। যিহে দাম বাঢ়িছে নহয়। এইডালনো কি তই এইবোৰ পিঁয়াজ ক'ৰ পৰা আহিলি? সেইকাৰণে মানে বাৰেপতি দেখিছানে? কৈয়ে আছো পিঁয়াজৰ দাম বাঢ়িছে, আলুৰ দাম বাঢ়িছে। চুৰ কৰিহে খাই বুজিছা। কি যে মই ভাবিছো বাৰেপতি এবাৰ আহিছে এবাৰ গৈছে, এবাৰ আহিছে এবাৰ গৈছে। দেখিছা, সি পিঁয়াজ দুটা খুজি ললেও হয়। উপায় নাই, পিঁয়াজ কেইটা চুৰ কৰিবলৈকে ইমান খিনি মাৰিছে। সি চোৱাচোন কিমান বাৰ অহা যোৱা কৰি আছে। আৰু এই দুইটা আঁঠুৰ মাজেদি। ইয়াক আৰু ইয়ালে দেখিলা কেনেকে পলালে, দেখিছা? মৰক এইবিলাক দেখিছানে বাৰু? তাক একদম ঘৰৰ নিচিনা ভাবো।